জাজ সাহাবে ক'লে অৰ্ডাৰ অৰ্ডাৰ, মই আৰু কৈ পালোঁ 1 প্লেট চিকেন 2টা কোৱাটাৰ। বাকীখিনি ইতিহাস একদম পাল্লাত জুখি মাৰছি। এইকাৰণে অলপমান গ'লটো এডজাষ্ট কৰি কেনে গালোঁ গানটো হা। তাৰ মানে চেংৰা চুলিৰ বেংৰা কথা আপোনালোকে ক'বচোন। নাৱে বোলে তুলুং থুপুং বঠাই বোলে বাও, বাকীখিনি কি বাৰু? নাৱে বোলে তুলুং থুপুং বঠাই বোলে বাও। নাই, এইটো বদলাই দিছো। গধূলিতে গধূলিতে মদে মাংসই খাওঁ, এনেকাহে নাই ঠকালো। যে নহওক, এইপিনে ধুনীয়া ধুনীয়া ছোৱালী কিছুমান আছে। ধুনীয়া ধুনীয়া ছোৱালীবিলাকৰ বাহিৰে ইয়াতে উপস্থিত থকা সকলোকে নমস্কাৰ। ইপিনে মাজৰ পৰা আছে কিজানি, ইপিনে ধন্যবাদ, নমস্কাৰ। বাকী ধুনীয়া ধুনীয়া ছোৱালীবিলাকক আই লাভ ইউ। আৰু চেংৰা গিলাক আই লাভ ইউ নকওঁ, চেংৰাবিলাকক ডাইৰেক্ট একদম পাৰ মৰম পেলাই দিছোঁ। এনেকে লৈ ল'ব ভগাই পেলাই, বাকী চাটনি হিচাপে খাব পৰা জেগাত। বাকী চেংৰাকেইটাক কওঁ দেই, নতুন বছৰ নহয় জানো, আৰু বহাগো আহি আছে। আপোনালোকে জানেনে ৰাইজ, গা ধুই ডাঙৰৰ শৰণত পৰাটো অসমীয়াৰ নতুন বছৰ, আৰু মাল খাই নলাত পৰাটো ইংৰাজীৰ নতুন বছৰ, হয়নে? না মই ঠগালো? এইপিনে খুৰী হাঁহিছি, ভাল লাগছি একদম। কিন্তু এটা কথা চিংৰাকেইটা, নতুন বছৰ বুলি এইবিলাক এইটো আৰু কি বেছিকৈ নাখাবা। কেছটো কি জানা, বছৰটোহে নতুন, আমাৰ লিভাৰ কিডনীগিলা পুৰণাই না ভাই। নতুন বছৰ বুলি ইমান ফূৰ্তিতে খাই নিদিবা। তাৰপিছত আৰু ডক্তৰে পিছত আৰু ছ'ন'গ্ৰাফি কৰি আগাৰ নাপাবা বাপেকে, ছাৰ্ভিচিং কৰিবি। মই লিমনেশ্যন কৰি লোৱা আছে, তথাপিও মই সিদিনাখন ফিটি লিভাৰ গ্ৰেড 1 ওলাইছে। বেমাৰৰ লগত আজিলৈকে হাত গুণে সাৰিব পাৰিছে। ইপিনে বুলি ডাইলগ মাৰে এটা, ইপিনে কি লাগে, বয়স হৈছে না তোৰ? বাপৰে বাপ, এইগিলা চলিৰ কথা ক'বাই নোৱাৰি আৰু। আগতে এইখিনি বয়সত থকা এইগিলা যিগিলা চিঞৰি আছে, ইহঁতৰ বয়সত আজিকালি ইহঁতে মোবাইল ইউজ কৰে এনেকৈ। সিহঁতৰ বয়সত আমি বগৰী গুটি গিলি পালে পেটত গাছ গাজে বুলি ভাবছিলোঁ, আৰু সিহঁতে কি ডাইলগ মাৰে। আৰু আজিকালিৰ চলি ইউটিউব চাই কেনে ভাত গিলে, হয়নে খুৰী? ইহঁতে এনেকা চিলাইছে যেন ইহঁতে 90s জেনেৰেশ্যনৰ। আৰু আজিকালিৰ চলি ইউটিউব চাই ভাত গিলে। আমাক আগতে মা দেউতাই কেনেকৈ ভাত কৈছিল, বাবা হাঁপাইছি হাঁপা ভাত চেছ, এনেকৈ আছিলে নে বাৰু? বাকী মই এটা কথা মই সকলোতে গ'লে সোধোঁ, পানীক ভয় কৰে নেকি? ছাগলীহে ভয় কৰে পানীক। এটা গান শুনছে নাই? আকাশতে, শুনছা? শুনা নাই? গাম বাৰু। মই জাষ্ট এটা কথা সুধিলোঁ, তোমালোকে মোক উত্তৰ দিব লাগিব। মোৰ নাম কি? পুলক নিশাচৰ। ইয়াতে থকা কোনে কোনে মোক চিনি পায় এবাৰ জোৰকে হাত চাপৰি কিনে চিঞৰিব লাগিব। আৰু কোনে কোনে চিনি নাপায় চিঞৰি পেলাই ভৰি দাঙিব লাগিব। মানে চবে চিনি পায়, কোনো ভৰি দাঙা নাই দেই, জবৰদস্তি হৈ গেলিতো না। তো মই এটা ডাইলগ দিব পাৰোঁ যে বিয়পি পৰিল মোৰ ভিডিঅ' আজি চুকে কোণে অসমৰ, সেইকাৰণে আপোনালোক সকলোৱে মৰমেৰে মাতিছে মোক পুলক নিশাচৰ। না ঠগালো?
বোলো কলগছৰ মাজে মাজে তামোল গছৰ পুলি, কলগছৰ মাজে মাজে তামোল গছৰ পুলি, কোনোবাইতো কোৱা এবাৰ পুলক দা আই লাভ ইউ টু বুলি। একদম চুমা দিছে মাইনাজনী, একদম বহুত বহুত মৰম যাচিছো। এইবিলাক কি কয়, টিপিৰ টাপাৰ পানী বুলি কয়, হয়নে নহয়? তো ময়ো আপোনালোকক সকলোকে জিকিব নিদিওঁ, ময়ো তিতিম লাগিলে, কিন্তু ডাইলগটো দিওঁ যে টিপিৰ টাপাৰ পানী পৰিল মাথাত লুলুং জাপি, টিপিৰ টাপাৰ পানী পৰিল মাথাত লুলুং জাপি, সমগ্ৰ অসমে ঘূৰি ফুৰিলেও নাই দেখা কত হুৰাপাৰাৰ নিচিনা আপি। একদম ধুনীয়া। সকলো ৰাইজকে ইয়াতে ইমান মৰম পালোঁ, ইমান মানে আপোনালোকৰ আজি আন্তৰিকতা মৰলে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। লগতে এই পূজাৰ আপোনালোকক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে মই প্ৰাৰ্থনা কৰিছোঁ মালৈ যে আপোনালোকক সকলোকে সুখেৰে ৰাখক। লগতে এইখিনিতে কমিটিক ধন্যবাদ।